আৰু নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি এতিয়া কাজিৰঙাত আহিছিলোঁ কাজিৰঙাৰ পৰা আপোনালোকে আগৰ ব্লগটো চালে কাজিৰঙাৰ পৰা এতিয়া ডাইৰেক্ট মহা মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ এইফালে আমাৰ চালক গাড়ীত বেদান্ত ভাই পঞ্চেং ভাই হাবলা ভাই চব এইফালে চেনি চব গৈ আছোঁ এইবিলাক অকাত থকা মানুহ ন হাতত দুটা তিনিটা মোবাইল লৈহে ঘূৰি আৰু এইফালে আমাৰ কনচেং দাই পুৰা জমনি দি গৈ আছে কিবা এটা কৈ দিয়া আহি জমনি দা কাজিৰঙালৈ গৈছিলোঁ গড় দেখিলোঁ আৰু সেইবোৰে আৰু বেদান্ত দা এইফালে নমস্কাৰ মৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ হয় আৰু চাওক না গাইজ আমাক সৰু ল'ৰা পৰাই চবে পিছতহে বহাই আমাক কি ক'বা পিছতে চেনি মোক আৰু সৰু ল'ৰা পৰাই কি ক'ব হয় গৈছোঁ আৰু সৰু ল'ৰা যে A few moments later. আৰু আহি মহা মৃত্যুঞ্জয় মন্দিৰ পালোহি এইফালে চাওক মহা মৃত্যুঞ্জয় মন্দিৰটো আছে অ' মাই গড ইমান ডাঙৰ কৈছোঁ না মন্দিৰটো চাওক না কিমান ডাঙৰ আপোনালোকে কেমেৰাত কিমান দেখিছে নাজানো কিন্তু মই ওচৰলৈ আহি অ' মাই গড আল্টিমেট বে আৰু মহা মৃত্যুঞ্জয় মন্দিৰলৈ আমি এতিয়া আহি পাইছোঁ ন আহি পিনি আৰু এতিয়া ফ্ৰেছ হ'ব লাগে ফ্ৰেছ হৈ পিনি চাওঁ না কিমান মজা লাগিছে বে তাৰপিছত এতিয়া ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পিনি আপোনাৰ গা পা ধুই মেলি আৰু ইমান দূৰ পাইছোঁ ন মন্দিৰত সোমাব লাগিব Few minutes later. এতিয়া আলিফালে ওলাই আহিলোঁ আৰু অলপ আলিফালে চাওঁ বুলি ভাবিলোঁ ইয়াৰ পৰিৱেশটোনো কেনেকুৱা আপোনাৰ বহুত দোকান আছে ইয়াত বস্তু পাতি ল'বলৈ কাৰণে আৰু ৰাস্তাৰ কিনাৰে কিনাৰে বহুত দোকান আছে আমাৰ ইয়াত যেনেকৈ টিলিঙা মন্দিৰৰ ৰাস্তাৰ কিনাৰে কিনাৰে বহুত দোকানৰ মন্দিৰত ব্যৱহাৰ কৰিবলৈ বস্তুবিলাক সকলোবোৰ বস্তুবিলাক ইয়াতো পাই যাব চাওক বাহিৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ মহা মৃত্যুঞ্জয় মন্দিৰটো চাওক A few moments later. আৰু এতিয়া গা পা ধুই আজৰি হৈ মহা মৃত্যুঞ্জয় মন্দিৰত সোমাম বুলি ভাবিছোঁ ইয়াত চাকি এগছ জ্বলাই যাম বুলি ভাবিছোঁ চাকি এগছ দি থৈ যাব লাগিব ন ইমান দূৰৰ পৰা আহিলোঁ যেতিয়া চাকি এগছ জ্বলাই থৈ যাব লাগিব বুলি এইফালে আছে চাওক মহা মৃত্যুঞ্জয় মন্দিৰটো আহি অৱশেষত তেতিয়া আমি মহা মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু কৃষ্ণ ভগৱান চাওক না কিমান মজা লাগিছে মন্দিৰটো চাওক না ৱাও অ' মাই গড চাওক না এতিয়া ঘূৰি আছোঁ আমি মহা মৃত্যুঞ্জয় মন্দিৰৰ কাষে এইফালে বেদান্ত দা চনী এইফালে চুং দা চবে মিলি ঘূৰি আছোঁ এই মহা মৃত্যুঞ্জয় মন্দিৰটোৰ উষ্ণতা হ'ল 126 ফুট আৰু মই শুনা মতে ভাৰতৰ মহা মৃত্যুঞ্জয় যজ্ঞ পতা হয় 3 ঠাইতে আৰু তাৰে এখন হৈছে নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰ আৰু আপোনালোকেও আহক চাবলৈ এদিন বেছ মজা লাগিব আল্টিমেট মন্দিৰ কৈছোঁ আৰু চাওক না কিমান ডাঙৰ চাওক মহা মৃত্যুঞ্জয় মন্দিৰ মই তামাম মজা লাগিলে তাৰপিছত চব হৈ মেলি ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যাব লাগে ন টাইম বহুত হৈ গ'ল ঘৰ বহুত দূৰ যাব লাগিব আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব এইকেইদিন বহুত কষ্ট কৰি ভিডিঅ' বনাই আছোঁ সেইটো কাৰণে লাইক এটা আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি মহা মৃত্যুঞ্জয় মন্দিৰৰ পৰা আপোনালোকৰ টিল দেন টাটা বাই বাই